মেঘালয়া ট্ৰিপ। তো গাইছ আমি মেঘালয়ত ফুৰিব আহিছোঁ। ৱাটাৰফল আছে বোলে, তাকে চাব আহিছিলোঁ। তলত আছিল, এতিয়া তাতে অলপ টাইম ৰখি কেনে ইয়াত ফটো চটো লৈ বোলে, সেইকাৰণে অলপ অকণমান ফটো তুলিলোঁ। তাৰপিছত ৰখি কিনে এতিয়া যাওঁ অলপ মানে পাহাৰৰ ওপৰে ওপৰে যাওঁ আৰু কি না, বলক। কি জানে কি যে হব, একদম পুৰা পৰিছে ৰাস্তা, ইমান পিছলা পানী পৰে না, একো নাই। মেঘালয়া 2 কিলোমিটাৰ মান ওপৰত ভিতৰত আহিলোঁ আমি, কিন্তু ৱাটাৰফলটো দেখা নাপালোঁ। মানে থাকিব পাৰে মানুহবিলাকে কয়, কিন্তু আমি ৰাস্তা একো গম নাপালোঁ। তাৰ কাৰণে আমি আকৌ ৰিটাৰ্ণ কৰি গৈ আছোঁ। দাদা এজনক লগ পালোঁ, তাৰপিছত তাক সুধিলোঁ ৱাটাৰফলটো আছে বোলে, কিন্তু মানে বহুত দূৰত যাব লাগিব আৰু 1-1.5 কিলোমিটাৰ দূৰত যাব লাগিব। ৰাস্তাও বেয়া, বৰষুণ পৰে আজি, তাৰ কাৰণে আমি ৰিটাৰ্ণ বেলেগ দিন আহিম দিয়া। ফালদি যাব লাগিব, এইটো ৰাস্তা দেখা পাই আছে না, এনেকে এইটো পাহাৰত যাব লাগিব বোলে। তো আমি এতিয়া ৰিটাৰ্ণ। তোমাৰ তামোল বাগান, আচ্ছা হ'ব দে, আছেতো না আমি, কিন্তু আজি যাব নোৱাৰিলোঁ আজি দেই গাইছ। তো আজি যাব নোৱাৰিলোঁ কাৰণ বৰষুণো পৰে, ৰাস্তা একেবাৰে বেয়া, পাহাৰে পাহাৰে যাব লাগে। আমি একবাৰ পৰিলোৱে, তো আজি বেলেগ দিন আহিম, আজি যোৱা নহ'ল। আজি তাতে এইটো তলত এটা ৱাটাৰফল আছে, তাতে আজি গা ধুবিলাক আৰু আপোনালোকক দেখুৱাম। আমাৰ দেশ মেঘালয়া ট্ৰিপ মিছন ফেল। তো গাইছ ঠাইবিলাক খুব ধুনীয়া আছিল, ভাল। আপোনালোকে জানে মেঘালয়া ঠাই পাহাৰে পাহাৰ, এইবিলাক চাওক মানুহ ঘৰ। এই যে ইয়াতে পৰিছোঁ আমি, ইমান ৰাস্তা বেয়া, পিছল ৰাস্তা, মানে ইয়াত বালা চালা একো নাই, একদম ৰঙা মাটি। এতিয়া আমি মনে গৈ আছোঁ, উপায় নাই, নেক্সট সময় আহিম দিয়া। সৰু ৱাটাৰফলটো আমি আহি পালোঁ। তো এইটো হৈছে অলপমান আপোনালোকক দেখুৱাই দিম কিন্তু মেঘালয় বৰ্ডাৰ, এই ৰাস্তাটোৱে বৰ্ডাৰ, ইফালে মেঘালয়, ইফালে আসাম। তো গাইছ আমি মেঘালয়ৰ পৰা আহি আসামত আহিলোঁ, বানপানী চাব আহিছোঁ। আসামত পুৰা বানপানী চলি আছে, এইবিলাক ভিউ চাওক। এইটো হৈছে আসামৰ বানপানী। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। লাষ্ট ভিডিঅ' AC প্ৰজেক্টৰ আপোনালোকে শুনক চাউণ্ডটো।
উইলি বেন হইছে বে তা কেলা ভিডিও আছে বাজার ইন্ডিয়া আচ্ছা বেন ও উইলি মার কেলা মার তো মার ও ওই খালি কর তো খাইছো উইলি চুলি হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ দে